হাই গাইছ, হাই আশা কৰোঁ সকলোৱে ভালে আছে। আজি মাধৱদেৱৰ তিৰুভাৱ তিথি আৰু তাত আমি যাম, অলপ দেৰিকৈ যাম, তাৰ লগতে অলপ কাম আছে। অকণমান এনেই বাটৰ ফালে আহিছোঁ আৰু নামঘৰত আজি যাম, বেছি নেদেখাওঁ, অকণমান দেখাম এনে অলপমান। ঠিক আছে গাইছ, এই ভিডিঅ' বনাব আহিছে আৰু লগতে মোকো লৈ আহিছে। সেইকাৰণে মই অকণমান কেমেৰা কৰি দেখালোঁ, ৰিলছ বনাব, ইনষ্টা ৰিলছ। যাব ওলালোঁ নামঘৰত আৰু বাকী নামঘৰৰ ফালে দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ। ঠিক গাইছ, সি এতিয়া মোক এৰি গ'ল আৰু মই অকলে গৈ আছোঁ। আৰু সুমনক নহয়, সকলোৱে গামবুঢ়া বুলি মাতে সৰুৰ পৰা, সকলোৱে গামবুঢ়া মাতে। আৰু ইমান ৰ'দ দিছে নহয়, বহুত ৰ'দ দিছে। মই অকলে গৈ আছোঁ নামঘৰৰ ভিতৰৰ ফালে যাম। ঠিক আছে, ভিডিঅ'টো চাই থাকিবা। আৰু আমাৰ ইয়াতে বকুল গছ এডাল আছে, কমচে কম বহুত পুৰণা গছ, 700-800 বছৰমান হ'ব। এতিয়া গছজোপা চাব যাম। গাইছ, সুমনে হেৰি চলা পিন্ধি আছে। হ'ল না? হ'লেও অলপমান আছে। গাইছ, এইজোপা গছজোপা, বকুল গছজোপা আগতে বহুত ডাঙৰ আছিলে, এতিয়া ঠানিবিলাক কাটিলে, বহুত ডাঙৰ আছিল। 800 পুৰণা গছজোপা। আমি যেতিয়া সৰু আছিলোঁ নহয়, বকুল ফুল বহুত বাটি লৈছিলোঁ, ইমান ভাল লাগিছিলে। এতিয়াও সৰে, কিন্তু এতিয়া আগৰ দৰে নাই আৰু, ইমান সৰু হৈ গ'ল মানে হেৰি হ'ল আৰু, ঠানিবিলাক কাটিলে। 700-600 মান, কিবা 800 মান হ'ব আৰু, ইমান সঠিককৈ নাজানিম। বহুত বছৰ পুৰণা। ইয়াতে আমাৰ ভাগৱত পাঠ ইয়াতে কৰা হয়, ঘৰত। আৰু এই থলী ঘৰটোত ভাগৱত কৰা হয়, আঘোণত কৰে। আৰু যেতিয়া সেই ভাগৱত কৰিব নহয়, তেতিয়া এটা ব্লগ ভিডিঅ' বনাই দেখুৱাই দিম। আৰু সেইফালে আমাৰ ভাগৱত তাত হ'লে কিবা আঘোণৰ মাহত হয় না? আঘোণৰ 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখ এনেকৈ, মানে ইংলিছৰ নৱেম্বৰৰ 17, 18, 19 বা 18, 19, 20 এনেকৈ হয়। আৰু সেইফালে আমাৰ পিছত আৰু কেতিয়াবা দেখুৱাই দিম। চ' গাইছ, ভিতৰত মানে অকণমান প্ৰসংগ হৈ আছে, একো শুনা পোৱা নাই। সেইবাবে এনে ভিতৰত বহি অকণমান ভাগৰ লাগি গ'ল, বাহিৰত ওলাই আহিলোঁ। গাইছ, এতিয়া আমি ভিতৰৰ ফালে যাম নামঘৰত।
সকলোৱে সেৱাই এভাগ লৈছে। আৰু যিহেতুকে আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি, তাতে এটা সৰু ভণ্টিয়ে ইমান সুন্দৰকৈ মানে মাধৱদেৱৰ বিষয়ে কৈছে, মানে কি ক'ম আৰু, ইমান সুন্দৰকৈ কৈছে, চমুকৈ কৈছে। এতিয়া প্ৰসাদ দিব আৰম্ভ কৰিছে আৰু এইফালে মোক কৰিছে আৰু মইতো এইফালে খাবই আৰম্ভ কৰিছোঁ। মোবাইলটো এইফালে থৈ অলপ অলপকৈ খাব ধৰিছোঁ। এতিয়া যাবৰ হ'ব ঘৰক, আৰু আমাৰ ওচৰতে নামঘৰ এতিয়া আমাৰ যাবৰ হ'ল। গাইজ, এতিয়া আমি ঘৰত যাব ওলালোঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। সুমন, কি কোৱা? কি ক'ম আৰু, শেষ হ'ল আজি। এয়া সকলোৱে যাব ওলালে। সেইফালে মাতি আছে। ঠিক আছে, আজিলৈ বাই বাই। সুমন।